Hello friend, welcome to my channel Classic Assam 3.0. So আজিৰ ভিডিওটো বহুত ইন্টাৰেষ্টিং হ'ব কাৰণ আজি মই আপোনালোকক আমাৰ স্কুলখন দেখুৱাম যিখন স্কুলত আমি সৰুৰ পৰা ডাঙৰ হৈছোঁ পঢ়ি সো স্কুলখন দেখুৱাম আপোনালোকক আৰু কিবা কিবি দেখাব পাব এই ভিডিওটোৰ জৰিয়তে সো আপোনালোকে ভিডিওটো সম্পূৰ্ণ চাই থাকিব আৰু যদি ভিডিওটো ভাল লাগে লাইক কৰিব শেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব সো লেটস গো সো বৰ্তমান আহি পাইছোঁ জলালাবাদ আৰু তাৰ পৰা আমি সিধা গৈ আছোঁ আৰগুৰি পিনে তাৰ পৰা সিধা গৈ পাম কৰয়নিৰ লগৰ এটা ৰুমত উঠিম অলপ তাত বহি তাৰপিছত আমি যাম আমাৰ স্কুললৈ সো আপোনালোকে চাই থাকক ব্লগটো বহুত ইন্টাৰেষ্টিং হ'ব আৰু মোৰ লগত আছে সাজিদ মোৰ ফ্ৰেণ্ড হয় সৰুৰ পৰা একেলগে পঢ়িছিলোঁ আৰু তাৰ বাইকে গৈ আছোঁ দুয়োটা একেলগে সো আপোনালোকক সকলো দেখুৱাম আৰু কত যাম সকলো আপোনালোকক দেখুৱাম আপোনালোকে চাই থাকক আৰু ব্লগটো গোটেই ব্লগটো বাইকত হ'ব মটো ব্লগ আপোনালোকে চাই থাকক সো লেটস গো ফাইনালি পাই গলো খালিদৰ ঘৰ মোৰ লগৰ একেলগে পঢ়িছিলোঁ তাৰ ঘৰত উঠি এতিয়া আমি যাম সো এতিয়া তাৰ ঘৰৰ পৰা এতিয়া গৈ আছোঁ আমি বুৰুঙ্গাৰ পিনে টেঙ্গাতলি হৈ গৈ আছোঁ কৰয়নিৰ মাজৰ ৰাস্তা এটা দি গৈ আছোঁ এইটো আপোনালোকে দেখি আছে ইয়াত স্কুল এখন আছে জাতীয় বিদ্যালয় আৰু তাৰ সন্মুখতে ৰাস্তা এটা আছে এইফালে গৈ আছোঁ আৰু এই জায়গাটোৰ নাম হৈছে কৰয়নি ইয়াৰ পৰা পাছ দিলে অলপ আগত গৈ পাই যাম টেঙ্গাতলি সো চাই থাকক বহুত ইন্টাৰেষ্টিং হ'ব ব্লগটো আৰু এতিয়া আমি কৰয়নি পাছ দি দিলোঁ এইটো হৈছে টেঙ্গাতলি সো চাই থাকক মটো ব্লগ ৰাস্তাবিলাক চাই থাকক এতিয়া টেঙ্গাতলি পাছ দিলোঁ আৰু অলপ আগত গৈ আমাৰ পাই যাম স্কুল এতিয়া টেঙ্গাতলি পাছ দি ইয়াত কৰ্নাৰ এটা আছে এইটো ঘূৰিম এই কৰ্নাৰটো এইফালে চিধা ঘূৰিম তাৰপিছত আপোনালোকক দেখাম আমাৰ স্কুলখন আমাৰ স্কুল জাতীয় বিদ্যালয় আছিল এইখন আৰু চাওক ৰাস্তাবিলাক কেনেকৈ ভাঙা আছে বৰষুণ দিছিলে সেইকাৰণে একেবাৰে গাঁত হৈ গ'ল আৰু অলপ আগত গৈ আপোনালোকক দেখুৱাম সো আৰু বেছি দূৰ নাই আপোনালোকক দেখুৱাম আপোনালোকে চাই থাকক ভিডিঅ'টো Let's go. সো এইটো হৈছে টেঙ্গাতলিৰ লাষ্টৰ সীমা আৰু চাওক এইখন হৈছে টেঙ্গাতলি প্ৰাথমিক বিদ্যালয় তাৰপিছত আহি গ'ল দিঘিৰপাৰৰ সীমা আৰু এইটো হৈছে এইফালে দিঘিৰপাৰ আৰু সো ফাইনেলি পাই গ'লোঁ আমাৰ স্কুল এইখন হৈছে আমাৰ স্কুল দিঘিৰপাৰ জাতীয় বিদ্যালয় আৰু ইয়াত ডিগি আছিলে আগতে এতিয়া ডিগি ভৰাই ইয়াত স্কুল বনাইছে চাওক চাৰিওফালে ডিগি আছে এতিয়া লাহে লাহে ভৰাই আছে সো এইখনত আমি সৰুৰ পৰা ডাঙৰ হৈছোঁ পঢ়ি সো এখন স্কুল চাই লওক আৰু আজি ভিডিঅ'টো ইমানেই সো যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব জয় আই অসম